নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম গুৱাহাটীৰ এটা সুন্দৰ ঠাই য'ত প্ৰেমেৰে ভৰা। গুৱাহাটীৰ সকলো ভিতৰতে এটা আকৰ্ষণীয় ঠাই আপোনালোকক দেখাম। যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শেষলৈ চাওক। তো আজি মই যাই আছোঁ দীঘলী পুখুৰী, য'ত প্ৰেমৰ দেশ বুলি মই নাম দিছোঁ। ঘূৰাৰ পিছত এইটো হ'ল বাহিৰৰ দৃশ্য। তাৰপিছত মই আৰু হানিফ ভাইয়ে ভিতৰত যাই টিকেট কাটিলোঁ। তাৰপিছত টিকেট কটাৰ পিছত তাতে আই লাভ গুৱাহাটী বুলি যিটো লিখা আছে তাতে আমি কেইবাটা ফটোশ্বুট কৰিলোঁ। আপোনালোকে দেখক কিমান সুন্দৰ এটা ঠাই, য'ত শান্তিৰ চৰাই, কোনোবা মাকে কেঁচুৱাক লৈ আহিছে, হাজবেণ্ড ৱাইফ আহিছে, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আহিছে, স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে, নানান ধৰণৰ মানুহ তাতে লগ পাব। এইটো এটা সুন্দৰকৈ বনোৱা আৰ্টিফিচিয়েল বেৰ। আপোনালোকে যিটো দেখিছে সেইটো এটা কাঠৰ নহয়, চিমেণ্টৰ বেৰ। চাওক, এনেকৈ গোটেই দীঘলী পুখুৰীটোত ভৰি আছে মানুহৰে। সৰু সৰু বাচ্চাবিলাকে এইফালে কিডছ যিটো পাৰ্ক আছে সেইটোত খেলি আছে, আৰু শান্তিৰ চৰাইৰ দৰে দুজন দুজনকৈ গোটেই পাৰ্কটোতে ভৰি আছে। ইয়াৰ মাজতে মই আজি আৰু লগত আছে হানিফ ভাই, হাই কৰি দিছে। এতিয়া মই আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটোত ভিউজ খুবেই কমকৈ আহি আছে, আপোনালোকৰ সঁহাৰি একেবাৰে কম পাই আছোঁ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক। নতুবা আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে আমাক কমেণ্ট কৰি জনাওক, মই তেনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো বলক এতিয়া ভিডিঅ'টোৰ আগলৈ আগবাঢ়োঁ। চাওক, এনেকৈয়ে লাহে লাহে সন্ধিয়া নমাৰ লগে লগে দীঘলী পুখুৰীৰো সৌন্দৰ্য বাঢ়ি উঠে। চাৰিওফালে কেৱল মানুহ আৰু মানুহ। সেই হিচাপতে ময়ো গুৱাহাটীত কিবা কামত ফুৰিব আহি তাতে আপোনালোকক লৈ যাই এইখিনি দেখুওৱাৰ চেষ্টা কৰিলোঁ। আৰু ছাইডত থকা যিবিলাক বেৰৰ নিচিনা আছে, কাঠৰ নিচিনা দেখা পোৱা যায়, এইবিলাক একচুৱেলি কাঠ নহয়, এইবিলাক চিমেণ্টৰ। তাতে বোট আছে, আপোনালোকে যদি তাতে যায় বোটত ৰাইড কৰিব পাৰিব। ইলেক্ট্ৰিকত নহয়, আপোনাৰ ভৰিৰে কি কৰিব লাগিব। চাৰিওফালে সুন্দৰ সুন্দৰ ফুলনিৰে সুন্দৰকৈ জগাই তুলিছে দীঘলী পুখুৰী। এনেকৈ আগবাঢ়ি আমি গোটেই দীঘলী পুখুৰীটো আপোনালোকক দেখুৱাই আমাৰ চেনেলটোৰ পৰা আপোনালোকক কিবা দিবলৈ প্ৰয়াস কৰিম। চাওক, পাৰ্কৰ কিনাৰে কিনাৰে পাৰ্কত কৰি দিয়া ঠাইয়ে সকলোতে ভৰি আছে শান্তিৰ ভৰা প্ৰেমিক যুগল। কিছুমানে অফিচৰ পৰা ষ্ট্ৰেছত আহি বহি থাকে, কিছুমান মাকে ল'ৰা ছোৱালীক লৈ আহে, এনেকৈয়ে জীৱনটো পাৰ হয়। এতিয়া চাওক, এই নাওখন আগত বহুত সুন্দৰ আছিল, যদিও বৰ্তমান সিহঁতৰ মেৰামতি নকৰাৰ কাৰণে বহুত বেয়া হৈ আছে। তাৰপিছত আমি আহিলোঁ যিটো শিশু পাৰ্ক আছে, তাতে সৰুকৈ ছাইডত এটা শিশু পাৰ্ক আছে। সেই পাৰ্কটোত আমি ফুৰিব আহিলোঁ অলপ। ইয়াতে এখেতৰ মূৰ্তি আছে। তাৰপিছত মই আপোনালোকক দেখুৱাম ছাইডত দুটা ল'ৰা ছোৱালীয়ে খেলি থকাৰ অলপ সুমধুৰ দৃশ্য, যি আমাক অতীতলৈ লৈ যায়। তাৰপিছত আমি এনেকৈ লাহে লাহে আগবাঢ়ি দীঘলী পুখুৰীটোৰ পৰা ওলালোঁ। তাৰপিছত আমি এখন বেলেগ ঠাই দেখাম। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থওক আৰু নতুন নতুন মজাৰ ভিডিঅ'